এইখন কি জানে না, এইখনৰ মোৰ ঘৰ, চৰকাৰে দিয়া ঘৰ। আজি অলপ বাকী আছে কাম, আৰু যেহেতু বহুত দিন হ'ল ভিডিঅ'টো দিব পৰা নাই, আপোনালোকে চাই আছে এই আমাৰ ঘৰৰ ভিডিঅ'। আৰু এইটো চাওক, অলপ কাম বাকী আছে, আৰু ইফালে চাওক মোটামুটি হৈ গ'ল 90% কাম হৈ গ'ল, আৰু 10% বাকী। এইটো বেছি দিন আৰু নালাগে, মোৰ ঘৰখন কমপ্লিট হ'ব। আৰু সকলোৱে জানে মই বহুত দিন পৰা ঘৰটো বনাই আছোঁ, কমপ্লিট হোৱা নাই। আৰু ইয়াৰ ঘৰৰ মডেলটো কেনেকুৱা আৰু কিমান টকা বাজেট, মই ডিটেইলছ আপোনালোকক নেক্সট ভিডিঅ'ত দিম। আজি সাধাৰণ মতে এটা ভিডিঅ' দি আছোঁ, আপোনালোকে চাওক। আৰু যিহেতু ৰ'দ দিছে নহয়, সেইকাৰণে ভিডিঅ'টো ক্লিয়াৰ হোৱা নাই, আৰু তথাপি মই আপোনালোকক দেখাম, আৰু চাই থাকক। এয়া চাওক 3 ইঞ্চি গাঁথনি, আৰু খিৰিকীটো 2 পাল্লা, ইফালে 2 পাল্লা, ইফালে 2 পাল্লা, আৰু ওফালে 2 পাল্লা। আৰু ওটো চাইছে নহয় আগত, বলক ওচৰৰ পৰা চাব। এইটো চাওক, এইটো অকল 3 পাল্লা, আৰু দৰ্জা এইটো এটা, ওটো এটা, এই দুটা দৰ্জা 5টা খিৰিকী। এইটো চৰকাৰৰ মতে দিয়া। আৰু এতিয়া মোৰ ফালৰ পৰা এক্সট্ৰা ওখ কৰিছোঁ। ওখ হ'ল বহুত, 11 ফুট হাইটটো, আৰু চৰকাৰৰ মতে দিয়া 9 ফুট। মোৰ 9, 10, 11 2 ফুট বঢ়াই দিছোঁ। আৰু চৰকাৰৰ মতে হ'ল 18 বাই 15, মই দিছোঁ 15 বাই 22। এইটো মোৰ ফালৰ পৰা গ'ল। আৰু হাইট মানে বিডি ফাউণ্ডেশ্যনটো ইটা দি মই ঢালাই মাৰিছোঁ। ঢালাইটো চাওক, এতিয়া ফাউণ্ডেশ্যন ঢালাই, এইটো চাওক ঢালাই মাৰি দিছোঁ। আৰু চৰকাৰৰ মতে এইটো ইটা দি মাৰে, মানে চৰকাৰ নহয়, ঠিকাদাৰৰ মতে। আৰু এইটো চাওক 11 ফুট ওখ হাইট, মানে 11 ফুট এইকাৰণে দিছোঁ, হাইট যদি কম হয় ঘৰত গৰমটো বেছি লাগে। আৰু ভেন্টিলেশ্যন বহুত দিয়া হ'ল, 8টা 9টামান দিয়া হ'ল, 9খান দিয়া হ'ল। আৰু এই ইটাকেইটাও দামী অলপ, ইমান দামীও নহয়, তথাপি মানে ভাল, আৰু কোৱালিটিটো ভাল। এইটো ৰাস্তাৰ ওচৰত বাৰাণ্ডা দিছোঁ। আৰু আগফালে চাওক, এইটো আগফালে চাওক মডেলটো। ইয়াৰ 9 ফুট বাই 5 ফুট বাৰাণ্ডা, এইটো চৰকাৰৰ মতে। আৰু মোৰ মতে ওখ, চৰকাৰৰ মতে 2 ফুট কম হ'লে হয়, মোৰ মতে 2 ফুট বাঢ়ি গ'ল। আৰু এইটো আগফালৰ খিৰিকী। আৰু এই ফাউণ্ডেশ্যনটো জানে ঢালাই দি দিছোঁ, কাৰণ মই নিজে বনাইছোঁ। এইখন ঘৰত থাকোঁ, এইখন ঘৰত আহিম বহাগৰ ভিতৰত। আৰু এইটো হ'ল ছাইড, এটা ছাইড, আৰু এইটো হ'ল বেক ছাইড। এইটো বেক ছাইড চাওক, ধুনীয়া। তেওঁ পাইছে, তেওঁৰ নামত, মোৰ নামত, দুটাৰে নামতে আহিছে ঘৰ। এতিয়া বনাই লৈছোঁ, ধুনীয়াকৈ বনাই আছোঁ। আৰু বেছি দিন নালাগে, আৰু 1-2 মাহমান লাগিব, কমপ্লিট হ'ব। আৰু চাই থাকিব। ভাঙা ঘৰৰ পৰা যেতিয়া আপোনালোকে পকা ঘৰত যায়, মনটো কেনেকুৱা লাগে আপোনালোকে অলপ ভাবি চাওকচোন। আৰু যদি চৰকাৰী ঘৰ নিজে বনাই আছে, তেনেহ'লে অতি সোনকালে বনাই লওক, আৰু ভালকৈ বনাই লওক, নিজৰ টকা দি অলপ মিহলাই ধুনীয়াকৈ বনাই লওক, শান্তিমতে থাকিব পাৰিব। আৰু যদি